নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ আছামিজ ষ্টাডি টিপছ ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'ত মই এডিআৰ এক্সামৰ কাৰণে লগতে আছাম পুলিচৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ যি মোৰ প্ৰায় পৰীক্ষাত আহি থকা দেখা গৈছে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মোৰ প্ৰথম প্ৰশ্নটো হৈছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ অপশ্যনবোৰ হৈছে বীৰপাল, ৰত্নধ্বজ পাল, ময়ূৰধ্বজ পাল আৰু সত্যনাৰায়ণ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ক বীৰপাল। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হৈছে সতী সাধনী কোন বংশৰ ৰাণী আছিল? সতী সাধনী কোন বংশৰ ৰাণী আছিল? ইয়াৰ অপশ্যনবোৰ হৈছে আহোম, কোচ, চুতীয়া, ডিমাচা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব চুতীয়া। মলেচা ৰাজবংশ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? মলেচা ৰাজবংশ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনবোৰ হৈছে শালস্তম্ভ, ত্যাগসিমহা, হৰজ্বৰ বৰ্মন আৰু বীৰপাল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ক শালস্তম্ভ। 4 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰে? কোন চনত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰিছিল? ইয়াৰ অপশ্যনবোৰ হৈছে 1508 চনত, 1521 চনত, 1540 চনত আৰু 1548 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ গ 1540 চনত। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ কিমান চনত মৃত্যু হৈছিল? শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিলে? ইয়াৰ অপশ্যনবোৰ হৈছে 1557 চনত, 1568 চনত, 1569 চনত আৰু 1570 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1568 চনত। কোনে আহোম ৰাজ্যত পাইক প্ৰণালী প্ৰৱৰ্তন কৰিছিল? ইয়াৰ অপশ্যনবোৰ হৈছে মোমাই তামুলী বৰবৰুৱা, প্ৰতাপ সিংহ, লাচিত বৰফুকন আৰু চক্ৰপাণি বৰবৰুৱা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ক মোমাই তামুলী বৰবৰুৱা। কিমান চনত ইটাখুলি যুদ্ধ সংঘটিত হৈছিল? কিমান চনত ইটাখুলি যুদ্ধ সংঘটিত হৈছিল? ইয়াৰ অপশ্যনবোৰ হৈছে 1675 চনত, 1677 চনত, 1680 চনত আৰু 1682 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ঘ 1682 চনত। কোন চনত কছাৰী ৰাজ্য ব্ৰিটিছৰ দ্বাৰা সংযুক্ত কৰা হৈছিল? কোন চনত কছাৰী ৰাজ্য ব্ৰিটিছৰ দ্বাৰা সংযুক্ত কৰা হৈছিল? ইয়াৰ অপশ্যনবোৰ হৈছে 1826 চনত, 1828 চনত, 1832 চনত আৰু 1834 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ গ 1832 চনত। আহোম শাসন কালত ব্যৱহৃত মুদ্ৰাসমূহক কি নামে জনা গৈছিল? ইয়াৰ অপশ্যনবোৰ হৈছে টাক্কা, মুদ্ৰা, নাৰায়ণী আৰু টাংকা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ক টাক্কা। কোনটো ৰাজবংশৰ মুদ্ৰাসমূহক নাৰায়ণী বুলি জনা গৈছিল? কোনটো ৰাজবংশৰ মুদ্ৰাসমূহক নাৰায়ণী বুলি জনা গৈছিল? ইয়াৰ অপশ্যনবোৰ হৈছে কছাৰী, কোচ, কমতা আৰু চুতীয়া। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ খ কোচ। অসমত ভূমি জৰীপৰ ব্যৱস্থাৰ আৰম্ভ কোনে কৰিছিল? অসমত ভূমি জৰীপৰ ব্যৱস্থাৰ আৰম্ভ কোনে কৰিছিলে? ইয়াৰ অপশ্যনবোৰ হৈছে গদাধৰ সিংহ, ৰুদ্ৰসিংহ, নাৰায়ণ আৰু উদয়াদিত্য সিংহ। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ক গদাধৰ সিংহ। মুদ্ৰা প্ৰৱৰ্তন কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? মুদ্ৰা প্ৰৱৰ্তন কৰা প্ৰথম আহোম ৰজাজন কোন? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ গ জয়ধ্বজ সিংহ। মাধৱ কন্দলী কোন ৰজাৰ পৃষ্ঠপোষক আছিল? মাধৱ কন্দলী কোন ৰজাৰ পৃষ্ঠপোষক আছিল? ইয়াৰ অপশ্যনবোৰ হৈছে মহামাণিক্য, নৰনাৰায়ণ, ৰুদ্ৰসিংহ আৰু গদাধৰ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ক মহামাণিক্য। তাৰ পিছৰ প্ৰশ্নটো হৈছে হিউৱেন-চাঙে কেতিয়া অসম ভ্ৰমণ কৰে? হিউৱেন-চাঙে কেতিয়া অসম ভ্ৰমণ কৰিছিল? ইয়াৰ অপশ্যনবোৰ হৈছে 616 খ্ৰীষ্টাব্দ, 628 খ্ৰীষ্টাব্দ, 634 খ্ৰীষ্টাব্দ আৰু 644 খ্ৰীষ্টাব্দ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ গ 634 খ্ৰীষ্টাব্দ। 15 নম্বৰ প্ৰশ্নটো হৈছে ফুলগড়ী বিদ্ৰোহৰ সময়ত হত্যা কৰা ব্ৰিটিছ বিষয়াজনৰ নাম কি আছিল? ফুলগড়ী বিদ্ৰোহৰ সময়ত হত্যা কৰা ব্ৰিটিছ বিষয়াজনৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ গ লেড জিংগাৰ। লাচিত বৰফুকনৰ জ্যোতিষীজনৰ নাম কি? লাচিত বৰফুকনৰ জ্যোতিষীজনৰ নাম কি আছিলে? অপশ্যনবোৰ হৈছে গৌৰীনাৰায়ণ গোহাঁই, কালিকা বৰুৱা, অচ্যুতানন্দ দলৈ আৰু সত্যনাৰায়ণ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ গ অচ্যুতানন্দ দলৈ। তুংখুঙীয়া বুৰঞ্জী কাৰ দ্বাৰা লিখা হৈছিল? তুংখুঙীয়া বুৰঞ্জী কাৰ দ্বাৰা লিখা হৈছিল? ইয়াৰ অপশ্যনবোৰ হৈছে গোলাপ চন্দ্ৰ বৰুৱা, কাশীনাথ তামুলী ফুকন, হেমচন্দ্ৰ গোস্বামী আৰু শ্ৰীনাথ দুৱৰা বৰবৰুৱা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব শ্ৰীনাথ দুৱৰা বৰবৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মংগলা দেৱীক বিয়া কৰোৱা আহোম ৰজাজন কোন আছিল? মংগলা দেৱীক বিয়া কৰোৱা আহোম ৰজাজন কোন আছিল? ইয়াৰ অপশ্যনবোৰ হৈছে উদয়াদিত্য সিংহ, চক্ৰধ্বজ সিংহ, জয়ধ্বজ সিংহ আৰু প্ৰতাপ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ঘ প্ৰতাপ সিংহ।
লাচিত বৰফুকনৰ কেতিয়া জন্ম হৈছিল? লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ অপশ্যনবোৰ হৈছে 1618 চনত, 1622 চনত, 1626 চনত আৰু 1628 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ খ 1622 চনত। কোচ ৰজা নৰনাৰায়ণৰ কেতিয়া মৃত্যু হৈছিল? কোচ ৰজা নৰনাৰায়ণৰ মৃত্যু কেতিয়া হৈছিল? ইয়াৰ অপশ্যনবোৰ হৈছে 1581 চনত, 1584 চনত, 1587 চনত আৰু 1589 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1587 চনত। প্ৰাচীন কালত অসম কি নামেৰে জনাজাত আছিল? প্ৰাচীন কালত অসম কি নামেৰে জনাজাত আছিল? ইয়াৰ অপশ্যনবোৰ হৈছে কলিয়াবৰ, গুৱাহাটী, প্ৰাগজ্যোতিষপুৰ আৰু চৰাইদেউ। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? সকলোৱে জানে চাগে এইটো। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব প্ৰাগজ্যোতিষপুৰ। আহোম ৰাজবংশৰ শেষ ৰজাজন কোন আছিল? ইয়াৰ অপশ্যনবোৰ হৈছে গবৰ ৰজা, চুতংফা, পুৰন্দৰ সিংহ আৰু যোগেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ গ পুৰন্দৰ সিংহ। কিমান চনত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল? কিমান চনত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াৰ অপশ্যনবোৰ হৈছে 1802 চনত, 1826 চনত, 1830 চনত আৰু 1832 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1826 চনত। কাৰ শাসনকালত হিউৱেন চাং অসমলৈ আহিছিল? কাৰ শাসনকালত হিউৱেন চাং অসমলৈ আহিছিলে? ইয়াৰ অপশ্যনবোৰ হৈছে পুষ্য বৰ্মন, মহেন্দ্ৰ বৰ্মন, ভাস্কৰ বৰ্মন আৰু ব্ৰহ্মপাল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ গ ভাস্কৰ বৰ্মন। আহোম আৰু মোগলৰ মাজত কেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল? আহোম আৰু মোগলৰ মাজত যিটো যুদ্ধ হৈছিলে সেই শৰাইঘাটৰ যুদ্ধটো কেতিয়া হৈছিলে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ঘ 1671 চনত। পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ অপশ্যনবোৰ হৈছে 1857 চনত, 1864 চনত, 1889 চনত আৰু 1894 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ঘ 1894 চনত। কেতিয়া আহোম ৰাজবংশ স্থাপন হৈছিল? কেতিয়া আহোম ৰাজ্য স্থাপন হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ খ 1228 খ্ৰীষ্টাব্দত বা চনত। 28 নম্বৰটো হৈছে যে ভোগৰাজ বুলি কোনজন ৰজাক জনা গৈছিল? ভোগৰাজ বুলি কোনজন ৰজাক জনা গৈছিলে? ইয়াৰ অপশ্যনবোৰ হৈছে চুতীয়াংফা, চুতমলা, চুৰংফা আৰু এটাও নহয়। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ গ চুৰংফা। অসমত আহোম ৰাজবংশৰ প্ৰথম ৰাজধানী ক'ত আছিল? অসমত আহোম ৰাজবংশৰ প্ৰথম ৰাজধানী ক'ত আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ খ চৰাইদেউ। আজিৰ আমাৰ শেষৰ প্ৰশ্নটো হৈছে অসমত 1942 বিপ্লৱৰ প্ৰথম শ্বহীদ কোন আছিল? অসমত যিটো 1942 চনত যিটো বিপ্লৱ হৈছিলে সেই সময়ত প্ৰথম শ্বহীদ কোন আছিলে? অপশ্যনবোৰ হৈছে কনকলতা বৰুৱা, কমলা মেৰী, কুশল কোঁৱৰ আৰু মণিৰাম দেৱান। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কি? সকলোৱে জানে চাগে এইটো হৈছে কনকলতা বৰুৱা। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে আমাৰ ইউটিউব চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ আহোঁ ইমানেই। বাই বাই।